নমস্কাৰ এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ লাখ লাখ গাড়ী চালক আৰু যাত্ৰীৰ বাবে কিন্তু গুৰুত্বপূৰ্ণ খবৰ আহিছে কিয়নো 1 এপ্ৰিলৰ পৰা কিছুমান নিয়ম সলনি হ'বলৈ গৈ আছে আপোনালোকে কিন্তু এই 1 এপ্ৰিলৰ পৰা কেইটামান নিয়ম আপোনালোকে মানিব লাগিব তো আপোনালোকে ৰাজ্যৰ লাখ লাখ মানুহৰ এইকেইটা নিয়ম যদি নামানে তেন্তে কিন্তু আপোনালোকে পৰিব পাৰে বিপদত সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক তো আপোনালোকে 1 এপ্ৰিলৰ পৰা কি নিয়ম মানিব লাগিব আপোনালোকে এইকেইটা নিয়ম আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব তো আহক আমি চাই লওঁ যে ইয়াত কৈছে যে 1 এপ্ৰিলৰ পৰা নতুন নিয়ম গাড়ী চালক আৰু যাত্ৰীৰ বাবে অত্যন্ত জৰুৰী খবৰ 1 এপ্ৰিলৰ পৰা কিন্তু গাড়ী চালক আৰু যাত্ৰীৰ বাবে কিন্তু অত্যন্ত জৰুৰী খবৰ কিয়নো আপোনালোকে যদি গাড়ী চালক আপোনালোকে যদি গাড়ী চলায় অৰ্থাৎ আপোনালোকে যদি যাত্ৰী হয় তেতিয়া কিন্তু আপোনালোকৰ এইটো খবৰ জনাটো অত্যন্ত জৰুৰী তাৰপিছত ইয়াত চাওক যে সকলো যাত্ৰীয়ে পৰিধান কৰিব লাগিব সিট বেল্ট আপোনালোকে এইবাৰ কিন্তু ড্ৰাইভাৰৰ সলনিও কিন্তু আপোনালোকে সকলো যাত্ৰীৰ কিন্তু সিট বেল্ট পৰিধান কৰিব লাগিব তাৰপিছত ইয়াত চাওক যে গাড়ীৰ পিছফালে আসনৰ যাত্ৰীৰ বাবে কিন্তু বাধ্যতামূলক কৰা হৈছে সিট বেল্ট গাড়ীৰ পিছফালে বহি থকা যাত্ৰীৰ বাবেও কিন্তু এইবাৰ সিট বেল্টৰ কিন্তু বাধ্যতামূলক কৰি দিয়া হৈছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিছে এই অধিসূচনা পথ পৰিবহণ আৰু কিন্তু ঘাইপথ মন্ত্ৰালয়ে কিন্তু এই সূচনা জাৰি কৰিছে আৰু অহা 1 এপ্ৰিলৰ পৰা কিন্তু কাৰ্যকৰী কৰা হ'ব এই নিয়ম আৰু কিন্তু অহা 1 এপ্ৰিলৰ পৰা কিন্তু এই সকলো নিয়ম কিন্তু কাৰ্যকৰী কৰা কিন্তু আৰম্ভ হৈ যাব সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক আৰু যদি আপোনালোকৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ভিডিঅ'টো সৈতে সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ে সকলোৱে গম পায় এই খবৰটো গাড়ী নিৰ্মাতা কোম্পানীসমূহক দিয়া হৈছে এই নিৰ্দেশনা গাড়ী নিৰ্মাতা কোম্পানীসমূহক কিন্তু দিয়া হৈছে এই নিৰ্দেশনা কোম্পানীয়ে প্ৰতিখন গাড়ীৰ ৰিয়াৰ সিট বেল্ট এলাৰ্ম লগোৱাটো বাধ্যতামূলক কোম্পানীয়ে কিন্তু ৰিয়াৰ সিট বেল্ট এলাৰ্ম লগোৱাটো কিন্তু কোম্পানীৰ বাবে বাধ্যতামূলক কৰি দিয়া হৈছে যাত্ৰী গাড়ীৰ উঠাৰ লগে লগে কিন্তু বাজি উঠিব এলাৰ্ম কেন্দ্ৰীয় মটৰ গাড়ী নিয়মৰ CMVR নিয়ম 138 নম্বৰৰ অধীনত বাধ্যতামূলক সিট বেল্ট অন্যথা ভৰিব লাগিব জৰিমনা যদি আপোনালোকে এই নিয়ম কেইটা যদি আপোনালোকে নামানে তেন্তে কিন্তু আপোনালোকে ভৰিব লাগিব জৰিমনা তো আপোনালোকে নিশ্চয় এই এটা নিয়ম আপোনালোকে জানিব পাৰিছে তো আপুনি কিন্তু এটা নিয়ম কিন্তু আপোনালোকে মানিব লাগিব এই নিয়ম কেইটা কিন্তু আপোনালোকে 1 এপ্ৰিলৰ পৰা কিন্তু কাৰ্যকৰী কৰা হ'ব বুলি জনাই দিছে তো আপোনালোকে ভিডিঅ'টো আশা কৰো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰটো ৰাজ্যৰ মানুহৰ গম পায় তো আজিৰ ভিডিঅ'টো এইখিনি আছে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তো বাই